Hello everyone, this is Nilakshi once again and welcome back to my YouTube channel. तो मैं आज आहिছোঁ ঘুমৰ যোনটো আছে আপোনালোকৰ উলুবাৰীত এড্ৰেছটো মই ডেছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰি দিম। ইয়াতে আপোনালোকে পাব ট্ৰেডিশ্যনেল ৰাজস্থানী থালি। সো বলক উইদাউট এনি ফাৰ্দাৰ ডিলে লেটস গেট ষ্টাৰ্টেড। গৈছিলোঁ ঘুমৰ যোনটো উলুবাৰীৰ অপজিট ছাইডত আছে আৰু ইয়াতে আপোনালোকে ট্ৰেডিশ্যনেল ৰাজস্থানী থালি পাব। ইণ্টেৰিয়ৰ ডিজাইন বহুত ধুনীয়া, যাব পাৰে এনজয় কৰিবলৈ। অ'কে, প্ৰথমতে এওঁলোকে দিয়ে চিকঞ্জি যোনটো আমাৰ ভাষাত নেমু চৰ্বত হয়, আৰু দিয়ে লস্সি, তাৰপিছত দিয়ে পাপৰি চাট, কচৰি বহুত টেষ্টি হয়। মই বিশেষকৈ কচৰি নাখাওঁ বাহিৰত এনে দোকানৰ, কিন্তু ইয়াৰে কচৰিটো বহুত টেষ্টি আছিলে। আৰু লাষ্টত এটা পায়স দিয়ে, আৰু এই তিনিটা বস্তুৱে মোৰ বহুত ভাল লাগিছে খাই পিনে। এতিয়া আহোঁ আচল কথা। আধা ঘণ্টা ৰখি থাকিলোঁ পাপৰি চাট আৰু কচৰি খাই পিনে। আমাৰ থালি সজোৱা আৰু নহয়, আধা ঘণ্টা পিছত তেওঁলোকে আহিলে। ফাৰ্ষ্ট কি দিলে আমাক বুটৰ এটা চালাড আৰু বহুত চব্জি, যেনেকৈ দাল বাটি চোখা আৰু বহুত কিবা কিবি নাম আছিলে, মই পাহৰি থাকিলোঁ। আৰু ৰুটি দিছে ইয়াতে, মাই গড, ৰুটিবোৰ মানে ঘিত গা ধুই আছিলে। আৰু একদম আমি খাৰু পিন্ধো ন ছোৱালী মানুহবোৰে, সেই খাৰু টাইপৰ আছিলে ৰুটিবোৰ, ইমান সৰু। ভাতৰ কোনো ব্যৱস্থা নাই, হোৱাইট ৰাইচৰ। আৰু ভাতৰ মৰ্ম কি মই ইয়াতে আহি বুজি পাইছোঁ। মোৰ মাথা এটা গৰম হৈ গৈছে, একদম ভাল নহ'ল মোৰ খোৱাটো। নেক্সট যদি কোনোবাই সোধে যাবি নেকি, নাযাওঁ, কাৰণ 500 rupees পাৰ থালি, তাকো ভেজ, মতলব টু মাছ ফৰ মি। ঠিক আছে, বাকী আপোনালোকে যাব পাৰে, আপোনালোকে যদি ৰিচ খানা খাই ভাল পায়, দুপৰীয়া যদি ভাত নহ'লেও চলে। বাকী মোৰ ফালৰ পৰা খাম্মা গানি দেই।